নমস্কাৰ বন্ধুসকল, মই নৱদ্বীপ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দি আছামিজ বয়েজ ব্লগছত স্বাগতম জনালোঁ। তো আজি মই যাম কলকাতাত। তো ফাৰ্ষ্ট এতিয়া ৰেডি হৈ যাম আমি নিউ বঙাইগাঁও ষ্টেচনত। তো নিউ বঙাইগাঁও ষ্টেচনৰ পৰা আমাৰ ট্ৰেইন আছে। তো ট্ৰেইন আছে 3টাত। তো এতিয়া টাইম আছে বহুত, যেনিবা এতিয়া পেকিং চেকিং কৰি লওঁ। ফাৰ্ষ্ট পেকিং চেকিং কৰি মই ৰেডি হৈ নিউ বঙাইগাঁও ষ্টেচনত লগ পাই আছোঁ আপোনালোক। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এই ভিডিঅ'কেইখন মই কলকাতাৰ ব্লগটো মানে পাৰ্ট কৰি বনাম। চ' একেলগে বনালে বহুত দীঘলীয়া হৈ যাব। তো পাৰ্টকৈ বনাম। তো নেক্সট পাৰ্টবিলাক চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো চাই থাকক। তো ফ্ৰেণ্ডছ, আজি মই যাব ওলালোঁ কলকাতা। আজি আমি কলকাতা যাম। মই যাম ছাৰহঁতৰ লগত। তো এতিয়া ছাৰহঁতৰ ঘৰত যাই আছোঁ আৰু আমাৰ ট্ৰেইন আছে 3টা বজাত। নিউ বঙাইগাঁও ষ্টেচনৰ পৰা আমি উঠিম। তো ঠিক আছে, ভিডিঅ'টো চাই থাকক। তো আমি মাত্ৰ আহি পালোঁ নিউ বঙাইগাঁও ষ্টেচনত। ট্ৰেইনখন ৱেইট কৰি আছোঁ এতিয়া। তো ফাইনেলি ট্ৰেইনখন আহি পাল। কিলো গাড়ীত তো নিউ বঙাইগাঁৱৰ পৰা আমাৰ ট্ৰেইনখনৰ টাইম আছিল 3টামান বজাত অহা কথা। ট্ৰেইনখন 3টামান বজাত অহা কথা আছিল, কিন্তু ট্ৰেইনখন অলপমান লেট কৰিলে। তো 3টা বা 3:30মান বজাত এনেকুৱা কিবা ট্ৰেইনখন আহিলে। তো আমি ট্ৰেইনত উঠিলোঁ 17 তাৰিখে, আৰু নেক্সট ডে মানে 18 তাৰিখে আমি 18 তাৰিখত ৰাতিপুৱা 7:30মান বজাত আমি কলকাতা হাওৰা ষ্টেচন গৈ পালোঁ। তো আমাৰ প্ৰায় টাইম লাগিলে 16 ঘণ্টামান এনেকুৱা কিবা টাইম লাগিছে। তো হাওৰা ষ্টেচন গৈ পালোঁ। তো এতিয়া মই আছোঁ হাওৰা ষ্টেচনত। এইটো হ'ল হাওৰা ষ্টেচন। আমি ষ্টেচনৰ পৰা মাত্ৰ ওলাই আহিলোঁ। তো এতিয়া আমি বাছ বিচাৰি আছোঁ। তো আমি বাছত উঠিব লাগিব। তো এইটো হৈছে বাছ ষ্টেচন ইয়াৰ। তো বাছ চাই আছোঁ, বাছ পালে বাছত উঠি আমি যাম। এতিয়া এইখিনি ষ্টেচনটোৰ একদম লগতে আছে। আমি তাৰপিছত বাছত উঠি বহিলোঁ, আৰু তাৰে বাছ ড্ৰাইভাৰবোৰ এনেহেন গাড়ী চলাই, বাপৰে বাপ কি ক'ম, এনেকুৱা কাট মাৰে। তো ভিডিঅ'টোত চালে গম পাব। তো চাই থাকক। তো আমি বাছত উঠি বহিলোঁ, আৰু আপোনালোকে চাওক কেনেকুৱাকৈ গাড়ী চলাই আছে। ড্ৰাইভাৰটো কেনেকুৱা পাগল। তো আমি বাছৰ পৰা নামিলোঁ। এতিয়া আমি হোটেল বিচাৰি যাই আছোঁ। তো ৰাতিটো থাকিব লাগিব না ক'ৰবাত। তো হোটেল বিচাৰি যাই আছোঁ এতিয়া। চাওক কলকাতাৰ ৰোড ছাইডবোৰ কেনেকুৱা, ইমান ডেভেলপ কলকাতাখন, ইমান লেতেৰা। তো আমি বাছৰ পৰা নামিলোঁ। এতিয়া আমি যাম নিউ মাৰ্কেট। তাত এটা নিউ মাৰ্কেট বুলি এখন ঠাই আছে। তো আমি নিউ মাৰ্কেটত যাম, তাত হোটেল বিচাৰিম, তাতে থাকিম। তো নিউ মাৰ্কেট তো আমি এতিয়া যোনটো ৰাস্তাৰে যাই আছোঁ, যিখিনি সৰুকৈ এটা গলি আছে এইখিনি। তো এইখন এখন মাৰ্কেট হয়। ৰাতি ইয়াত বহুত ধৰণৰ বস্তু পোৱা যায়। ৰাতি মাৰ্কেটখন চাব আহিব লাগিব। তো এতিয়া যাই আছোঁ, হোটেলখন বিচাৰি আছে ছাৰতে।
তো ফাইনেলি আমি এখন হোটেলত আহিলোঁ এইখন হৈছে হোটেল পেৰাডাইজ হোটেল তো আজি আমি ইয়াত থাকিম তো এইটো হৈছে আমাৰ ৰুমটো চাওক ৰুমটো আমাৰ এইটোৱে ৰুমটো আৰু তো ইয়াৰ নেক্সট পাৰ্টত দেখুওৱা মই কলকাতাত এখন নিকোজ পাৰ্ক বুলি এটা ৱাটাৰ পাৰ্ক আছে বহুত ডাঙৰ ঠাই হয় আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে তো এইবোৰ বস্তু দেখুৱাম তো সেইটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ফ্ৰেণ্ডছ এইটো আছিল কলকাতাৰ ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ' মানে বঙাইগাঁৱৰ পৰা কলকাতালৈ যোৱা এইখিনি ফাৰ্ষ্ট পাৰ্ট আছিল আৰু নেক্সট পাৰ্টবোৰ আহি আছে তো নেক্সট পাৰ্টবোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিৰ কাৰণে বাই বাই তো ভিডিঅ'টো চাই কিনে লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব তো বাই বাই আজিৰ কাৰণে